নমস্কাৰ, মই মোৰ ইউটিউব চেনেল ৰিম্পি টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত 10টা আচৰিত তথ্যৰ বিষয়ে জনাবলৈ ওলাইছোঁ। ঠিক আছে বাৰু, অকণো পলম নকৰি বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম তথ্যটি হৈছে আপোনালোক সকলোৱে ডুবাই চিনি পায় বা ডুবাইলৈ গৈ পাইছে। এই ডুবাই চহৰখনক সোণৰ চহৰ বুলি কোৱা হয়। আৰু আপোনালোকে জানি আচৰিত হ'ব যে 2013 চনত ইয়াত ইমান সোণ বিক্ৰী হৈছিল যে এই সোণৰ ওজন 396টা হাতীৰ সমান হৈছিল। আৰু এই ডুবাই চহৰখনত 300খন সোণৰ দোকান আছে। এতিয়া আমি দ্বিতীয় তথ্যটিলৈ আগবাঢ়োঁ। দ্বিতীয় তথ্যটি হৈছে আপোনালোক সকলোৱে জানে নিশ্চয় আমাৰ পৃথিৱীত দুখীয়া মানুহ কিমান আছে। আমাৰ পৃথিৱীত দুখীয়া হোৱাৰ ফলত খাব নাপায় বহুত মানুহৰ নিতৌ মৃত্যু হয়। কিন্তু আপোনালোকে জানেনে কিমান মানুহৰ মৃত্যু হয় আৰু তাৰে ভিতৰত কিমান শিশু? আপোনালোকক মই এই তথ্যটিৰ জৰিয়তে জনাবলৈ ওলাইছোঁ। আমাৰ পৃথিৱীত নিতৌ খাবলৈ নাপায়, অৰ্থাৎ দুখীয়া হোৱাৰ ফলত খাবলৈ নাপায় 20,000 শিশুৰ নিতৌ মৃত্যু হয়। অলপ আমি তৃতীয় তথ্যটিলৈ আগবাঢ়োঁ। তৃতীয় তথ্যটি হৈছে আপোনালোক সকলোৱে এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে শুনিছে, অৰ্থাৎ আমাৰ মহাদেশ 7খন। এই 7খনৰ ভিতৰত এণ্টাৰ্কটিকাও এখন অন্যতম মহাদেশ। এই মহাদেশখন গোটেই বছৰ জুৰি বৰফেৰে আগুৰি থকাৰ ফলত ইয়াত মানুহ বসবাস কৰিবলৈ উপযোগী নহয়। আপোনালোকে জানি আচৰিত হ'ব যে এণ্টাৰ্কটিকাৰ ড্ৰাই ভেলীত 20 লাখ বছৰ ধৰি অৰ্থাৎ আজিলৈও তাত বৰষুণ হোৱা নাই। ভাবক আপোনালোকে 20 লাখ বছৰ ধৰি অৰ্থাৎ এতিয়ালৈকে বৰষুণেই হোৱা নাই। সেয়ে সেই ঠাইখনক ড্ৰাই ভেলী বুলি কোৱা হয়। বলক আমি চতুৰ্থ তথ্যটিলৈ আগবাঢ়োঁ। চতুৰ্থ তথ্যটি হৈছে আপোনালোক সকলোৱে বৃশ্চিক পোক দেখিছে। আপোনালোকে এইটোও জানে যে বৃশ্চিক পোকে কামোৰাৰ ফলত মানুহৰো মৃত্যু হয়। কিন্তু আপোনালোকে এইটো জানেনে যে এই বৃশ্চিক পোকবিধে 6 দিন ধৰি উশাহ নিশাহ নোলোৱাকৈ থাকিব পাৰে। অৰ্থাৎ সাধাৰণ মানুহে 2 মিনিট পৰ্যন্ত উশাহ নিশাহ নোলোৱাকৈ থাকিব নোৱাৰে, সেই তুলনাত এবিধ সৰু পোক বৃশ্চিকে 6 দিন ধৰি উশাহ নিশাহ নোলোৱাকৈ থাকিব পাৰে। এতিয়া আমি পঞ্চম তথ্যটিলৈ আগবাঢ়িছোঁ। পঞ্চম তথ্যটি হৈছে আপোনালোক সকলোৱে সাগৰ দেখিছে বা কোনোবাই সাগৰত সাঁতুৰিও পাইছে। আপোনালোকে জানেনে এই সাগৰৰ তলিত বহুত ভয়ানক প্ৰাণীও থাকে, কিন্তু তাৰে ভিতৰত সাগৰৰ তলিত অত্যধিক সোণো পোৱা যায়। আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ পৃথিৱীত যিমান সাগৰ আছে তাৰ পৰা যদি আমি সোণ গোটাই আনো, তেতিয়াহ'লে গোটেই পৃথিৱীৰ যিমান মানুহ আছে প্ৰত্যেকজনকে যদি আমি ভগাই দিওঁ, তেতিয়াহ'লে প্ৰত্যেকজনৰ ভাগত 1 কিলোগ্ৰামকৈ সোণ পৰিব। এতিয়া আমি ষষ্ঠ তথ্যটিলৈ আগবাঢ়োৱা হওক। ষষ্ঠ তথ্যটি হৈছে আমাৰ সৌৰজগতত 8টা গ্ৰহ আছে। এই 8টা গ্ৰহৰ ভিতৰত ডাঙৰ গ্ৰহটি হৈছে বৃহস্পতি আৰু অত্যধিক ধুনীয়া গ্ৰহটি হৈছে শনি। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে এই বৃহস্পতি আৰু শনি গ্ৰহ য'ত মানুহ বসবাস নকৰে, তাত হীৰাৰ বৰষুণ হয়, অৰ্থাৎ অতি মূল্যৱান সম্পদ হীৰাৰ তাত বৰষুণ হয়। এতিয়া বলক আমি সপ্তম তথ্যটিলৈ আগবাঢ়িছোঁ। সপ্তম তথ্যটি হৈছে আপোনালোক সকলোৱে মিছা কথা কৈ পাইছে, কিন্তু আপোনালোকে এইটো অনুভৱ কৰিছেনে মিছা কথা ক'লে আমাৰ এটা অংগত পৰিৱৰ্তন হয়। আপোনালোকক মই এই তথ্যটিৰ জৰিয়তে জনাবলৈ ওলাইছোঁ যে আমি যেতিয়া মিছা কথা কওঁ তেতিয়া আমাৰ নাকটো গৰম হয়। আপোনালোকে কেতিয়াবা মিছা কথা ক'লে এইটো হয়নে, সঁচাকৈ হয়নে নহয় ট্ৰাই কৰি চাবচোন। আমি অষ্টম তথ্যটিলৈ আগবাঢ়োঁ। অষ্টম তথ্যটি হৈছে মানুহৰ তেজ ভক্ষণ কৰা মহৰ বিষয়ে, অৰ্থাৎ মহৰ 2টা প্ৰজাতি থাকে, মতা আৰু মাইকী। আপোনালোকে জানেনে যে মতা মহবোৰ 10 দিন পৰ্যন্ত জীয়াই থাকে আৰু মাইকী মহবোৰ 6ৰ পৰা 8 সপ্তাহ জীয়াই থাকে।
আৰু আপোনালোকে জানি আচৰিত হ'ব যে মহৰ মানুহতকৈও অধিক দাঁত থাকে, অৰ্থাৎ মহৰ দাঁতৰ সংখ্যা ৪৭টা। আমি নৱম তথ্যটিলৈ আগবাঢ়োঁ। নৱম তথ্যটি ছাউদি আৰৱ দেশখনৰ বিষয়ে। ছাউদি আৰৱ দেশখন এখন ডাঙৰ দেশ, কিন্তু এই দেশখনত এখনো নদী নাই। আৰু আপোনালোকে জানি আচৰিত হ'ব যে এই ছাউদি আৰৱত আজিলৈকে কোনো মহিলাই ভোট দিয়াৰ অধিকাৰ পোৱা নাই। আমি দশম তথা অন্তিম তথ্যটিলৈ আগবাঢ়োঁ। অন্তিম তথ্যটি হৈছে আমাৰ শৰীৰত এটা এনেকুৱা অংগ আছে য'ত আমাৰ শৰীৰৰ ৬০% চৰ্বি নিহিত হৈ থাকে। এই অংগটি হৈছে মগজু। এই মগজুত আমাৰ শৰীৰৰ ৬০% চৰ্বি নিহিত হৈ থাকে। তেতিয়াহ'লে আমি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ এই তথ্যকেইটিৰ বিষয়ে জানি কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টি যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব।